ছাত্ৰীসকল, আজি আমি তোমালোকক ইংৰাজী যিখিনি এলফাবেট আছে, এলফাবেটত থকা যিখিনি লেটাৰ্ছ আছে, এইখিনি কেনেকৈ সাউন্ড, কাৰ কি সাউন্ড আহে, হয়নে? প্ৰত্যেকটো লেটাৰৰ বেলেগ বেলেগ সাউন্ড আছে, হয়নে? সেইকেইটা সাউন্ড দি আমি কি কৰিব পাৰি, বেলেগ বেলেগ শব্দ বনাব পাৰি। আৰু সেইখিনি আজি তোমালোকক মই শিকাম কেনেকৈ আহে। আচ্ছা, এৰ পৰা কি আহে জানানে? এইটো এটা এলফাবেটৰ এটা লেটাৰ হয়, হয়নে? এর পৰা সাউন্ড আহে কি আ, হয়নে? এর পৰা সাউন্ডটো কি আহিব আ। এতিয়া মই এৰ লগত আৰু দুটামান লেটাৰ ল'ম, ল'লে এটা ৱৰ্ড হ'ব, ঠিক আছে? মই এইটো যেনিবা এ লৈছোঁ, হ'ব? এ। এতিয়া তাৰ লগত মই এন লৈছোঁ, ঠিক আছে? এন। এইটো কি লেটাৰ হয়? এইটো এন হয়। আচ্ছা, এ লৈছোঁ, এন লৈছোঁ। এতিয়া আৰু এটা লেটাৰ ল'ম, ইয়াৰ লগত মই টি লৈছোঁ, ঠিক আছে? এ ফৰ আমি জানো কিবা এটা, আজি আৰু নতুন কিবা এটা শিকিম, হ'ব? এ, এন আৰু কি ল'লোঁ? টি ল'লোঁ, হয়নে? এতিয়া এই তিনিটা লেটাৰ মিলি পেলাই কি ৱৰ্ড হৈছে ইয়াত কোৱাচোন? এনে কি চাউণ্ড দিয়ে? ন। এনে কি দিয়ে? ন, হয়নে? আৰু টিয়ে কি দিয়ে? হয়নে? গতিকে আন কি হৈছে এতিয়া কোৱাচোন? এন হৈছে। কি হৈছে? এন। এ এন টি, হয়নে? এই তিনিটা লেটাৰ একলগ হৈ এটা নতুন এটা ৱৰ্ড হৈছে, শব্দ হৈছে, আৰু সেই শব্দটো কি? এন। আৰু এন মানে কি? পৰুৱা, হয়নে? এন মানে কি? পৰুৱা। এনে তোমালোকে কি পাইছা? এ ফৰ এপল, এ ফৰ এপল। গতিকে এ ফৰ আৰু এটা পালো আমি নতুন, সেইটো হৈছে এন, হয়নে? এ ফৰ এন। এন কেনেকে পালা? এ এন টি, হয়নে? এ এন টি, এন। এনেকে আমি আৰু বেলেগ চাম, ঠিক আছে? এতিয়া বি ফৰ তোমালোকে কি পাইছা? বি ফৰ কি পাইছা? বি ফৰ বল, বল, হয়নে? কেনেকে আহে চোৱা। এইটো বি, হয়নে? বি মই লগাই লৈছোঁ, এইটো বি। এতিয়া আৰু এটা লেটাৰ লৈছোঁ, মই এ লৈছোঁ, ঠিক আছে? এ। এতিয়া বি এ, হয়নে? আৰু লগত মই কি লৈছোঁ? এল, ঠিক আছে? কিন্তু আৰু এটা এল ইয়াত আহিব, হয়নে? বল পাবলৈ আৰু এটা এল। এতিয়া চোৱা, বি এ এল এল মানে ডাবল এল, হয়নে? বি এ ডাবল এল। এতিয়া কি হৈছে? বল। কিয়? বি এ চাউণ্ড দিয়ে কেনেকুৱা? বিৰ চাউণ্ড হৈছে ব, হয়নে? ব। এ আছে এ অ, হয়নে? বি ব আৰু এ আছে অ, ব, হয়নে? তাৰপিছত এলে কি চাউণ্ড দিয়ে? ল, হয়নে? এতিয়া ডাবল এল আছে ল। এতিয়া কি হ'ল? বি ব আছিলে, এ অ আছিলে, ব অ, ব হৈছে ন, আৰু এল আছে ডাবল এল, ল। এতিয়া কি হৈছে? বল। এতিয়া এই চাৰিটা লেটাৰ, ইয়াত কেইটা লেটাৰ আছে? বি এ ডাবল এল, হয়নে? বল। এগেইন আমি নতুন এটা ৱৰ্ড চাম, কি হয়? চি ন, চি লৈ চাম। এতিয়া আমি চি ল'লে, মই চি লৈছোঁ, এইটো কি লেটাৰ হয়? চি। এইটো কি হয়? চি। মই চিটো ল'লোঁ। আচ্ছা, তাৰপিছত এইটো কি ল'লোঁ মই? এ লৈছোঁ। কি লৈছোঁ? এ। তাৰ লগত মই ল'ম টি, হয়নে? এতিয়া মই লৈছোঁ টি। এতিয়া কোৱা, চিয়ে কি চাউণ্ড দিয়ে? চিয়ে কি চাউণ্ড দিয়ে? খ, হয়নে? খ। এতিয়া এ আছে, এ কি চাউণ্ড দিব ইয়াত? আ, হয়নে? চি আ, চিয়ে হ'ব খ, খ আ, আৰু টিয়ে কি দিয়ে? খ, হয়নে? টিয়ে কি দিয়ে? খ। এতিয়া খ অ খ, কি হৈছে? কেট হৈছে। কি হৈছে? কেট। এটা আচলতে সাউন্ডটো অকমান বেলেগ হয়, কেট হ'ব লাগে, কেট চিয়ে খ হয়, কিন্তু আমি ইণ্ডিয়ান যেটো এক্সেন্ট আছে সেইটোত আমি ক বুলি কওঁ, কিন্তু ক নহয়, আচলতে খ হ'ব লাগে, ঠিক আছে? খ, কেট। ঠিক আছে বাৰু। এইটো চি এ টি কি পালা? কেট, হয়নে? চি এ টি এ কেট। এ ফৰ কি পাইছিলা মই শিকোৱা? এণ্ড পাইছিলা। বি ফৰ কি পাইছিলা? বল। আৰু চি ফৰ কি পালা? কেট, হয়নে? কেট মানে কি আছিলে? কেট আছিলে মেকুৰী, হয়নে? এনেকে আমি প্ৰত্যেকটো লেটাৰৰ পৰা এটা এটা ৱৰ্ড আমি বনাই ল'ব পাৰি। আৰু অলৰেডি তোমালোকে প্ৰত্যেকটা লেটাৰৰ কি কি চাউণ্ড আহে এইখিনি শিকিলা। গতিকে আজিলৈ